ধ্ৰুৱ কুমাৰ তালুকদাৰৰ কবিতা ৰাতিৰ খেলা। এতিয়া দুভাগ ৰাতি। যিসকলে টোপনিত পৰিছে তেওঁলোকে নিশ্চয় সপোন দেখিছে, আৰু যিসকলে দেখা নাই তেওঁলোকে নিঃসন্দেহে দেখাসকলক আমনি কৰি আছে। মই ওলাই আহিছোঁ ফুটপাথে ফুটপাথে, পাৰ হৈ আহিছোঁ ঘৰহীন মানুহৰ টোপনিৰ ঘৰবোৰেদি। লগ পাই গৈছোঁ বাট ভুল কৰা বহুতো পুৰুষ নাৰী আৰু ভুকিবলৈ পাহৰি যোৱা কুকুৰ। মাজৰাতি ডিউটিৰ পৰা ওলাই অহা দুজনমানে মোক সন্দেহৰ চকুৰে চাইছে। দুজনমানে কোৱাকৈ কৰিছে, এওঁ নতুনকৈ আহিছে ভুল বাটে। মোৰ লগত আহিছে গান্ধীজী। হয়, গান্ধীজী। তেওঁৰ লাখুটিডাল মই হাতত লৈছোঁ, আৰু তেওঁ মোৰ কান্ধত হাত থৈ আহি আছে মোৰ পিছে পিছে। আমি বাটলৈ নমা নাই, আহি আছোঁ ফুটপাথে ফুটপাথে। পেট্ৰলিঙত অহা গাড়ীৰ পৰা এজন দক্ষ বিষয়াই মোলৈ গুলী এৰিছে ৰাতিৰ নিচাত, আৰু সেই গুলীত মোৰ সলনি উবুৰি খাই পৰিছে গান্ধীজী বাটত। অন্য এক স্বাধীনতাৰ সপোন লৈ মই সোমাই পৰিছোঁ মেনহোলৰ ভিতৰত। মোৰ হাতৰ লাখুটিডাল থিয় হৈ আছে ফুটপাথত। কাইলৈ ওলাই অহাজনক সতৰ্ক কৰি দিবলৈ ৰাতিপুৱা।